নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা লোকৰ জৰিয়তে ৰাজ্যত কৰোনা ভাইৰাছৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা, যাৰ পৰিণতিৰ হোম কোৱাৰেণ্টাইনত মৰিগাঁৱৰ DCSP কেইবাজনো বিষয়া আৰু সাংবাদিক। লকডাউনৰ ৰাজ্যৰ চাহ উদ্যোগৰ 1218 কোটি টকা লোকচান। 22 মাৰ্চৰ পৰা 14 এপ্ৰিললৈকে 80 নিযুত কিলোগ্ৰাম চাহৰ উৎপাদন হ্ৰাস, নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যনৰ তথ্য। বুধবাৰে চীনৰ পৰা অসমলৈ অহা 50,000 PPI কিটৰ মানদণ্ডক লৈ উত্থাপিত অভিযোগ। খণ্ডন ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাৰ। পূৰ্বে ভাৰতলৈ অহা এনে কিট ছেফটি টেষ্টত অনুপযোগী প্ৰমাণিত হোৱাৰ পাছতে এই স্পষ্টীকৰণ। বৃহস্পতিবাৰে 166 সংখ্যক জন্মদিন স্বত্তেও লকডাউনৰ বাবে প্ৰথমবাৰৰ বাবে উপজা দিন উদযাপন নকৰিলে ভাৰতীয় ৰেলে। 1853 চনৰ 16 এপ্ৰিলত অভিযান আৰম্ভ কৰা ভাৰতীয় ৰেলৰ এই বৰ্ষৰ জন্মদিনটোত নচলিল এখনো যাত্ৰীবাহী ৰেল। কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ দ্বিতীয়টো গোচৰ ৰুজু। অখিল গগৈ আৰু তেওঁৰ 3 সতীৰ্থক্ৰমে ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস প্ৰতিম কোঁৱৰৰ কণ্ঠস্বৰ পৰীক্ষাৰ আবেদন মঞ্জুৰ বিশেষ আদালতৰ। গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনস্থ সকলো মহাবিদ্যালয়ৰ আগন্তুক গ্ৰীষ্ম বন্ধ বাতিল। সম্প্ৰতি লকডাউনৰ বাবে পাঠদান, পৰীক্ষা তথা সংলগ্ন ক্ৰিয়াকলাপ ব্যাহত হৈ থকাতে জুলাইত খোলা ৰখাৰ ব্যৱস্থা। লকডাউনৰ নামত অৰুণাচল আৰক্ষীয়ে কাটি ভাঙি নদীত উটুৱাই দিলে তিনিচুকীয়াৰ সীমান্তৱৰ্তী টেঙাপানীস্থিত জুবিন গাৰ্গ সেতু। ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মিত বাঁহ কাঠৰ এই দলংখন ভঙাত ক্ষোভিত সদৌ মৰাণ ছাত্ৰ সন্থা। জনপ্ৰিয় ভিডিঅ' কনফাৰেন্সিং এপ জুম ব্যৱহাৰ নকৰিবলৈ চৰকাৰী কাৰ্যালয় তথা বিষয়ববীয়াসকলক আহ্বান চাইবাৰ নিৰাপত্তা এজেন্সিৰ। সাম্ভাব্য ভাইৰাছৰ আক্ৰমণ ৰোধ কৰিবলৈকে এই গাইডলাইন। দেশত প্ৰথম পৰ্যায়ৰ লকডাউন চলি থকা সময়ত 3 মে পৰ্যন্ত ভ্ৰমণৰ বাবে কৰা বিমানৰ টিকটৰ সম্পূৰ্ণ মূল্য ঘূৰাই পাব যাত্ৰীয়ে, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ঘোষণা। এছিয়ান পেৰা গেমছৰ শুভঙ্কৰ মুকলি। 2022 চনত হাংজুত অনুষ্ঠিত এই ক্ৰীড়া সমাৰোহত শুভঙ্কৰৰ নাম ৰখা হৈছে ফেই ফেই, যাৰ অৰ্থ হৈছে স্বৰ্গীয় চৰাই।